বন্ধুসকল আপোনালোকে চাইছে RJ ফুকন আজি এটা বিশেষ কামৰ কাৰণে ওলাইছোঁ আপোনালোকক দেখাইছোঁ ভিডিঅ'টো চাই থাকক অলপ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ ৰ'ব এটা কথা কোৱা হোৱা নাই মোৰ মানে ড্ৰোন এখন আছিলে ড্ৰোনখন OLX-ত দিছিলোঁ মোক চাবৰ কাৰণে মাতিলে মই আহি আছোঁ এতিয়া বৰ্তমান মই জনাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ দাই ইয়াতে চাকৰি কৰে সঁচা ইমান সুন্দৰ ঠাই মনটো বহুত ভাল লাগি গৈছে আজি ফাইনেলি আহি পাই গ'লি যিটো কাৰণে আহিছিলোঁ তাৰ জেগাৰ বলক মই মানুহজনক চিনাকি কৰি আছোঁ হৈছে ৰিজান আলী মানুহজনে অলপ লাজ কৰে চাহ খাব দিলে আমাক তাৰপিছত আমি ড্ৰোনখনৰ কিছু কথা বতৰা হ'ল ফাইনেলি মই ৰিজান আলীক মোৰ মৰমৰ এই ড্ৰোনখন মই বিক্ৰী কৰি দিলোঁ এইখন চলাব নাজানিলোঁ কিন্তু আনিছিলোঁ বেয়া লাগিছে কি কৰিবা উপায়টো নাই লাহেকৈ কমোৱা হ'লোঁ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইমানতে ৰাখিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই